মানে সেই পইচাটো মোনাত কেইটা ভয় আছে মোনাত ভৰা পইচাটো লৈ গৈ আছে ন राम চুৰ কৰি লৈ গ'ল ন ক'ৰ পাইছা কি নাম ইয়াৰ পৰা পইচা কিয় লৈ গৈছিলা আজি আৰু পইচা নিব আহিছা কাম কৰি খাব নোৱাৰা হা পইচা কিয় মাৰি হৈছা কিয় নিছিলা তোমাক কোনে নিব দিছিল পইচা কোনে নিব দিছিলে তোমাক কোন মানুহ নিৰ্দিষ্ট কোনে মানুহ নিব দিছিলে হা পইচা চুৰ কৰিবা আজি 4 দিন মান আগত এজন ব্যক্তিয়ে আমাৰ ইয়াৰ পৰা প্ৰণামী পইচা চুৰ কৰিছিল আৰু সেইদিনা আমাৰ গৰিমা বৌ আহিছিল আৰু তেতিয়া সময়ত মানে পুলিচ প্ৰশাসন আমাৰ ৰাস্তাত জড়িত হৈ আছিল আৰু আমিও মানে শ্মশানখনত ফুলৰে সজ্জা কৰি আছিলো ফুল সজাই আছিলো সকলোৱে ব্যস্ত হৈ আছিলো আৰু ঠিক তেনে মুহূৰ্ততে এই ব্যক্তিজনে এটা মোনা লৈ আহিছিল আৰু প্ৰণামীৰ পৰা আধা সংখ্যক পইচা মিনিমাম আপোনাৰ 10,000 পৰা 12,000 টকা হ'ব আৰু সেই পইচাখিনি লওঁতে উধাও হৈছিল আৰু ঠিক তেনেতে মই দেখা পাইছিলো আৰু তেতিয়া মোনাটোৰ লগত মই তেওঁক ধৰি পেলাই কন্ট্ৰল ৰুমত লৈ যাই পইচাখিনি ৰিকভাৰী হৈছিল আৰু তাৰপিছত তেখেত মনে মনে তাৰ পৰা আমি যেতিয়া ব্যস্ত হৈ গ'লো আকৌ এপিআৰজনৰ সন্মুখৰ পৰা তেওঁ পলাই পটং দিয়ে আৰু আজি তেওঁ এই তেনে উদ্দেশ্য লৈ আহিছিল আৰু তেখেতক মই কৰায়ত্ব কৰি এতিয়া ইয়ালৈকে আনিছো আৰু আমাৰ সোণাপুৰ আৰক্ষী থানাক খবৰ দিছো তেখেতসকলে আহি পিক আপ কৰিব